আজিৰ ভিডিঅ'টো সেইসকলে যিসকলে নতুনকৈ তাঁতৰ শালত কেঁচ বাচিবলৈ শিকিব বিচাৰিছে বা ডবোৱা বাচিব বিচাৰিছে। অৱশ্যে ইয়াৰ আগতে মই আৰু এটা ভিডিঅ' দিছিলোঁ যিটো বহুত লোকে ভাল পাইছিলে, প্ৰায় 44K মান ইতিমধ্যে খুব কম দিনৰ ভিতৰতে ভিউজ হৈছে। আৰু তাতে কেইগৰাকীমান ব্যক্তিয়ে মোক কেইটামান কমেণ্ট কৰিছিলে, য'ত তেওঁলোকে জানিবলৈ অকণমান অসুবিধা হোৱাৰ কাৰণে কেইটামান কথা তেওঁলোকে উল্লেখ কৰিছিলে। আৰু সেইকাৰণে মই আপোনালোকৰ সৈতে আজি শ্বেয়াৰ কৰিব বিচাৰিলোঁ গোটেইখিনি একদম ষ্টাৰ্টিঙৰ পৰা, যদিহে তাত কিবা সিটো ভিডিঅ'ত কিবা অসুবিধা হৈছিলে এইটো যাতে সেইখিনি নহওক। আৰু সেইকাৰণে মই ষ্টাৰ্টিঙৰ পৰা গোটেইখিনি ৰেকৰ্ড কৰি ৰাখিছোঁ। আৰু মেইনলি তেওঁলোকে জানিব বিচাৰিছিলে আমি যেতিয়া ডবোৱা কেঁচ বাচিবৰ কাৰণে এই যে তলত এবাতি ব থাকে, এই বাতি আমি কেনেকৈ তোলোঁ আৰু কোন সময়ত তোলোঁ। আৰু সেইকাৰণে ইয়াৰ আগৰ ভিডিঅ'টোত মই বাতিৰ কথা উল্লেখে কৰিলোঁ, কিন্তু কেনেকৈ তোলে সেইখিনি ভিডিঅ' কৰা হোৱা নাছিলে কাৰণে এইবাৰ মই ষ্টাৰ্টিঙৰ পৰাই ভিডিঅ'খিনি কৰি ৰাখিলোঁ। আৰু আহক তেনেহ'লে মই কেনেকৈ এই দ্বিতীয় বাতি ব তোলে দেখাওঁ। আৰু ইয়াৰ কাৰণে আমি প্ৰথমে এইখন মোৰ তাঁত জুতি, আৰু তাঁত জুতিত ইতিমধ্যে আপোনালোকে দেখিছে তাঁতৰ জুতিটো লুটিয়াই থোৱা আছে। তাৰমানে আমি যেতিয়া তাঁত এজুতি ব তোলোঁ, 4 বাতি ব তোলোঁ, আৰু তাৰে প্ৰথম দুবাতি ওপৰত থাকে আৰু নেক্সট দুবাতি তলত থাকে। আৰু তলৰ এই দুবাতি ব তুলিবৰ কাৰণে আমাৰ কি কৰা হয়, তাঁতখন লুটিয়াই ল'ব লগা হয়। আৰু এয়া মোৰ তাঁতখন লুটিয়াই লৈ ইতিমধ্যে এই তলৰ আৰু ওপৰৰ 4 বাতি ব তোলা হৈ গৈছে, ইয়াত লুটিয়াই থোৱা আছে। আৰু লুটিয়াই থোৱাৰ পাছতে এতিয়া আমাৰ মেইন কামটো হ'ল ডবোৱাৰ কাৰণে যি বাতি ব তুলিম সেই ব বাতি কেনেকৈ তুলিম। আৰু এতিয়া তাৰ কাৰণে আমি যেনেকৈ লৈছিলোঁ তাঁতখন আপোনালোকে ইতিমধ্যে দেখিছে কেনেকৈ আছে। আমি ৰাঁচখন গাৰ ফালে আনি ল'লোঁ আৰু তুলুঠাৰ ফাললৈ ব 4 বাতি থৈ ল'লোঁ। থোৱাৰ পাছতে এতিয়া আমি দুকণীয়া বাছি ল'ব লাগিব। আৰু মই এতিয়া দুকণীয়া বাছি ল'লোঁ। আপোনালোকে সেইখিনি মই বৰ দীঘলকৈ দেখাই নাথাকোঁ। আৰু দুকণীয়া বাছি ইতিমধ্যে হৈ গৈছে দেখিছে। আৰু তাৰ পাছতে কৰিম এতিয়া আমি ব তোলাৰ কামটো। ব তোলাৰ কথাখিনি আমি আৰু ক'ব লগা একো কথা নাই। দুকণীৰ মূৰে মূৰে আমি বটো তুলি যাম। এয়া ব তোলা প্ৰায় হ'বলৈ হৈ গৈছে, গোটেইখিনি মই নেদেখাওঁ, ইতিমধ্যে কৈছোঁ, নহ'লে ভিডিঅ'টো দীঘলীয়া হ'ব। আৰু ইতিমধ্যে মোৰ ব তুলি হৈ গ'ল। আৰু ব তুলি হোৱাৰ পাছতে আমি এতিয়া কি কৰিম জানেনে, এই তাঁত জুতি আমি ওপৰলৈ উঠাই ল'ম। তাৰমানে আমাৰ যিখন তাঁতৰ শাল, এই তাঁতৰ শালখনলৈ উঠাই ল'ম। আৰু উঠাই লোৱাৰ পাছতে আপোনালোকক দেখাম যে এতিয়া এই ব বাতি ইতিমধ্যে তলত হৈ গ'ল। হৈ যোৱাৰ পাছত এতিয়া নেক্সট আৰু এবাতি ব তুলিব নালাগে, আমি দুকণীয়া তুলিব লাগিব। ইতিমধ্যে তলৰ বাতিত যিটো আমাৰ দুকণীয়া যিখিনি ওপৰলৈ উঠিছিলে সেইখিনি এবাৰ আমি তললৈ উঠাম। তেনেকৈ ফুল বচা কাঠি এটাৰে আমি যেনেকৈ ফুল বাচোঁ তেনেকৈ দুকণীয়া এটা কাঠি বাছি ল'ম। আৰু ইতিমধ্যে মোৰ দুকণীয়া কাঠি বচা হৈ গ'ল। হৈ যোৱাৰ পাছতে এতিয়া আমি ডবোৱাৰ কামখিনি কৰিম। এতিয়া চাওক, এই ছটা হ'ল ওপৰৰ চিছটা, আৰু এইখিনি মই এতিয়া ওপৰত দুকণীয়া বাচিছিলোঁ, আৰু তলত এতিয়া এইফালে আমি যিখিনি দুকণীয়া ব তুলিছিলোঁ সেই ব তোলা এডাল ডাংমাৰি নহয়, আমি ব তোলা যে কি বুলি কয়, মই পাহৰি গৈছোঁ পটককৈ। আমি জেনেৰেলি ব তুলিবলৈ যিকেইডাল বখিনি লগাই লওঁ সেইকেইডাল ল'ম। তাৰপাছত এতিয়া চাওক, এইকেইডাল যে আমাৰ জখলা মাৰি কেইডাল কিন্তু আমি বহুত দূৰলৈ ঠেলি ল'ব লাগিব, নহ'লে আমাৰ জাল দিবলৈ অসুবিধা হ'ব। সেইকাৰণে এতিয়া জখলা মাৰি দুডাল ঠেলি ল'লোঁ। ঠেলি লোৱাৰ লগে লগে আমাৰ বখিনিও বহুত দূৰলৈ তুলুঠা ফালে লৈ আহিব লাগিব। লৈ অহাৰ পাছতে এতিয়া আপোনালোকে চাব মই কি কৰি আছোঁ। তলত আমাৰ গৰকা মাৰি মই 3ডাল দিছোঁ, এডাল, দুডাল, 3ডাল। যিহেতু দেখাবলৈ অসুবিধা মই সেইকাৰণে এনেকৈ ভৰিয়ে দেখাই আছোঁ। আৰু এতিয়া আমি প্ৰথম আমাৰ যি 4 বাতিৰ কাৰণে যি দুডাল গৰকা মাৰি লোৱা হয়, এই গৰকা মাৰি দুডাল খুলি ল'লোঁ। দেখিছেনে আপোনালোকে, এয়া খুলি ল'লোঁ। তাৰপিছত আমাৰ 3 নম্বৰ যিডাল আমি ডবোৱাৰ কাৰণে ব তুলিছোঁ, তাৰ কাৰণে এডাল গৰকা মাৰি ল'ম। যেতিয়া আমি ডবোৱা বাচিম তেতিয়া অকল এইডাল গৰকা মাৰি ল'ব লাগিব। আৰু আহক তেনেহ'লে এতিয়া আমি ডবোৱাটো বাচোঁ। এতিয়া চাব মই প্ৰথম এয়া যিটো আমাৰ ইয়াতে আছে ব তুলি লোৱা আছে, ভৰিয়ে যিটো দিম সেইটোত দিছোঁ। ইয়াৰ কাৰণে এনেকৈ প্ৰথমবাৰ ধুনীয়াকৈ উঠিছেনে, উঠিছে। আমি সেইডালে আনি ল'ব লাগিছিলে। এতিয়া চাওক, এয়া হ'ল এয়া হ'ল আমাৰ প্ৰথম ভৰিয়ে যিটো মই ব দিছিলোঁ, এইটো ব তোলাডালত দিলোঁ। নেক্সট আমি এবাৰ মাৰিব লাগিব চিৰিয়ে। এতিয়া চাওক, অকণমান ডিষ্টেঞ্চটো বেছি ল'ব লাগিব দেই। এতিয়া চাওক, তেতিয়াহে আপোনাৰ বটো খুব ধুনীয়াকৈ দাং খাই উঠিব জালটো। এতিয়া চাওক, এই দুবাৰ মাৰিলোঁ, কিমান ধুনীয়াকৈ উঠিলে নহয়নে।
নেক্সট আকৌ আমি থাৰ্ড টাইম মাৰিম। থাৰ্ড টাইম আকৌ ভৰিয়ে জাল দিব লাগিব। আৰু এতিয়া চা আকৌ মই ভৰিৰে জাল দিছোঁ, জাল দি ছেকেণ্ড টাইমটো আকৌ কৰিছোঁ। থাৰ্ড এয়া 3 নম্বৰ হৈছে। আৰু এনেকৈয়ে মোৰ ডবোৱা কামখিনি হৈ যাব। আৰু 2 এবাৰ দেখাই দিছোঁ, এবাৰ আকৌ চিৰি চটাই কৰিছোঁ। তেনেকৈ এবাৰ চিৰি চটাই এবাৰ ভৰিৰ জালেৰে আমি ডবোৱাখিনি কৰি ল'ব লাগিব। আৰু এতিয়া আপোনালোকে চাব মোৰ ডবোৱাখিনি কিমানখিনি হৈছে। আৰু ডবোৱা এইখিনি আপোনালোকে দেখিলে পাৰ্পল কালাৰ, ব্লেক কালাৰ, তাৰপিছত য়েল্ল' কালাৰ আৰু বগা দিছোঁ। আৰু এতিয়া ইয়াতে মই কেচ বাচিবৰ কাৰণে সূতা ৰেডি কৰিছোঁ। আৰু সূতাখিনি ৰেডি কৰিবলৈ হ'লে আমি কিন্তু 1 প্লাই সূতা লৈছোঁ। 1 প্লাই কেইবাডলীয়াকৈ মই 9 ডলীয়াকৈ লৈছোঁ। আৰু এনেকৈ তাঁতৰ যিটো খুঁটি আছে সেই খুঁটিটোতে এটা ইকুৱেল মেজাৰমেণ্টত মই লৈ লৈছোঁ। লৈ এনেকৈ আমি এইখিনি যিখিনি কেচ বচাৰ সূতা, কেচ বচাৰ সূতাখিনি ৰেডি কৰি ল'লোঁ। কেচ বাচিবলৈ এটা মই হিচাপ নকৰোঁ, মই আঙুলিটোৰ ফাকটোত যিমানখিনি ধৰিছে 3, 3, 6, 6, 9, 10, 11, 12, 13 ঘৰ। এটা আঙুলিত যিমান আহে সিমান ঘৰে ল'লোঁ। 13 ঘৰ প্ৰথম আমি ভৰিয়ে দিলোঁ। গ্ৰীণ কালাৰ নাছিল। আৰু এতিয়া মোৰ ইয়াৰ ফাইনেলি প্ৰথমটো কাঠি হৈ গৈছে। সেইটো মই ইতিমধ্যে এই ভৰি যিটো আমাৰ এই ভৰিত যিটো আছে ডাংমাৰি এই বত কৰিলোঁ। আৰু এইবাৰ নেক্সটটো এতিয়া চিৰিত কৰিম। আৰু চিৰি কৰোঁতে আমি বৰটো কেনেকৈ কৰিব লাগিব, আমাৰ কেছটো আমি কৰিব লাগিব। আগতে যিটো আছিলে, যিটো উঠি আছিলে, এইবাৰ সেইখিনি পৰিব যিহেতু, গতিকে এইবাৰ ইয়ালৈকে উঠি আছিলে। নেক্সট মই এঘৰ বেকাকৈ নিম। এঘৰ পৰা কাষৰ ঘৰৰ পৰা আমি উঠাম নহয়নে? সেইটোৱে কেছ যিহেতু অকণমান বেকা ধৰণে কেছ হয়, গতিকে ইয়াতে চাওক এইটো হালধীয়া ঘৰ উঠি আছিলে, এইবাৰ কাষৰ হালধীয়া ঘৰটো উঠিলে। এঘৰ আগলৈ যাব। আৰু আপোনালোকে মোৰ ভিডিঅ'বোৰ কোনে ক'ৰ পৰা চাই জনাবচোন। বহুতে চাই, বহুতে মানে কমেণ্ট দিয়ে, খুব ভাল লাগে। আৰু এইটো এটা মোৰ কমেণ্টৰ পৰাই আকৌ মই নেক্সট বনাইছোঁ। কাৰণ ইয়াৰ আগতে মই ইতিমধ্যে কৈছোঁৱে, এগৰাকী ভিউৱাৰ্ছে মোক কমেণ্ট কৰিছিলে আমি তলৰ বখিনি কেনেকৈ তোলোঁ। আৰু সেইকাৰণে মই আজি এই ভিডিঅ'টোত গোটেইখিনি একদম ষ্টাৰ্টিঙৰ পৰা দিবলৈ চেষ্টা কৰিলোঁ। আৰু আশা কৰিছোঁ এই ভিডিঅ'টো নিশ্চয় হেল্পফুল হ'ব। যিহেতু তাঁতৰ কাম অলপ জটিল হয়, গতিকে ইয়াত কেমেৰাত ধৰিবলৈও আচলতে অসুবিধা হয়। তলে ওপৰে বহুতবোৰ কাম থাকে, গতিকে ভাল এজন এক্সপাৰ্ট কেমেৰামেন হ'লেও ধৰিবলৈ অলপ দিগদাৰ হয়। তথাপি যিমান দূৰ পাৰোঁ চেষ্টা কৰি আছোঁ এইখিনি কৰি দেখাবৰ কাৰণে। এতিয়া দেখিলেনে মোৰ ছেকেণ্ডটো হৈ গ'ল। তাৰপাছত এতিয়া আকৌ আমি ভৰিৰ জাল দিম। জাল দি আকৌ তেনেকৈ এঘৰ আগবঢ়াই আনি থাকিম। এতিয়া চাওক মোৰ কেছখিনি এয়া মই 5 বাৰ মাৰিলোঁ। এনেকৈ 5 বাৰ হাতেৰে ভৰালোঁ। এতিয়া এই 5 বাৰ ভৰোৱাৰ পাছত মই আকৌ এনেকৈ বগা 2 বাৰ মাৰিম, এইবাৰ মাকো মাৰিম। দুবাৰ হৈ গ'ল। বগা 2 বাৰৰ পাছত দেখিছেনে এতিয়া মই হালধীয়া কৰিছিলোঁ যে, এতিয়া নেক্সট মই আকৌ হালধীয়া কালাৰটো 4 বাৰ মাৰিম।
আৰু এতিয়া ফাইনেলি মোৰ এখন চাদৰখনৰ কেছবাচি হৈ গ'ল আৰু চাদৰখন আপোনালোকে দেখিছে ইয়াতে পাৰ্পল কালাৰ দিছোঁ ব্লেক কালাৰ দিছোঁ তাৰপিছতে য়েল্লো দিছোঁ তাৰপিছত বগা দিছোঁ আৰু মাজৰখিনি গোটেইকেইটা কালাৰৰ কম্বিনেশ্যনটো দিছোঁ আৰু গ্ৰীণ কালাৰটো দিছোঁ আৰু দেখিবলৈ কেনেকুৱা পাইছে জনাব কাৰণ যিহেতু এইটো বেক চাইড হয় গতিকে ফ্ৰণ্ট চাইডটো আপোনালোকক দিবলৈ চেষ্টা কৰিম আৰু মই পচন্দ কৰিছোঁ আপোনালোকৰ যদি পচন্দ হৈছে তেনেহ'লে জনাব কমেণ্টত লিখিব আৰু কিবা যদি অসুবিধা পাইছে তেনেহ'লে আকৌ কমেণ্ট কৰিব যাতে মই নেক্সট যিহেতু ইতিমধ্যে তাত লগাই থৈ আছে গতিকে নেক্সট আকৌ চেষ্টা কৰিম ইয়াতকৈ যদি দিবলৈ সুবিধা হয় ভালকৈ দিবলৈ বাৰে বাৰে চেষ্টা কৰিম গতিকে আপোনালোকে কমেণ্ট কৰিব আৰু যদিহে ভাল পাইছে তেনেহ'লে লাইক কৰিব আৰু শ্বেয়াৰ কৰিব লগতে যদিহে আজি আপুনি প্ৰথমবাৰৰ কাৰণে মোৰ চেনেলটো চাইছে তেনেহ'লে ছাবস্ক্ৰাইব কৰি ল'ব বাই বাই